তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন এই ভিডিঅ'টো যদি স্কিপ কৰে মই ভাবিম আপোনাৰ মানুহৰ প্ৰতি মৰম শ্ৰদ্ধা নাই। এই ল'ৰাজনৰ সপোন আছিল এজন গায়ক হোৱাৰ। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। সপোন বাস্তৱ কৰিব নোৱাৰিলে কণ্ঠ শুনিলে আপুনিও থমকি যাব, ক'বলৈ বাধ্য হ'ব সঁচাকৈ সুমধুৰ কণ্ঠ। বহুতো গীত নিজেই লিখিছিল, নিজেই সুৰ কৰিছিল, যদিও আৰ্থিক অৱস্থাৰ অভাৱত এটাও গীত এলবাম হিচাপে প্ৰকাশ হোৱা নাই আৰু বৰ্তমান এতিয়া ল'ৰাজন মানসিক ৰোগত ভুগি আছে। তথাপিও মই ভাবো সপোনে তাৰ লগ এৰা নাই, এতিয়াও গীতৰ কুলি মুখৰ আগত আছে আৰু এই প্ৰতিভাশালী ব্যক্তিজনক মানসিক ৰোগৰ পৰা বচাবলৈ আপোনাৰ মোৰ সহায়ৰ প্ৰয়োজন। প্লিজ আপুনি নালাগে 1000-1200 দিব, 1 টকাকৈ যদি আমি সহায় আগবঢ়াওঁ আমি এই প্ৰতিভাশালী ব্যক্তিজনক আকৌ আগৰ দৰে ঘূৰাই পাম। ল'ৰাজনৰ নাম ৰক্তিম ৰাজখোৱা, ঘৰ নগাঁও জিলাৰ চলচলি গাঁৱত, বয়স 24। এই ব্যক্তিজনক সহায় কৰিব গাঁৱৰে কিছু ব্যক্তি মিলি এটা গ্ৰুপ খুলিছে। বৰ্তমান এই ল'ৰাজনক অসমৰ ফেমাছ ইউটিউবাৰ চক্ৰপাণীৰ পৰা চৰুক খবৰ লৈছে। আমি বেলেগৰ বিপদৰ সময়ত যদি সহায় নকৰোঁ আমি কিয় মানুহ? আপুনি এই নাম্বাৰত কণ্টেক্ট কৰি গ্ৰুপত এড হ'ব। গ্ৰুপটোৰ নাম ৰক্তিম ৰাজখোৱা সহায় হাত। আপুনি মাত্ৰ গ্ৰুপটোত এড হ'ব লাগে। গ্ৰুপটোত এড হৈ আপুনি কি সহায় কৰে কি সহায় নিদিয়ে আপোনাৰ সেইটো আপোনাৰ মৰ্জি। এতিয়া আহক ৰক্তিম ৰাজখোৱাৰ আমি কিছু গীত উপভোগ কৰোঁ। মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা। সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে। তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি। উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লবানে ছবি। ৰক্তদান তুমি লবানে সাৱতী